ভাৰতীয় এয়াৰটেল কোম্পানী এতিয়া বিদেশী হ'বলৈ আৰম্ভ কৰিছে। কিয় ভাৰতীয় এয়াৰটেল বিদেশী হ'ব? যদি আপুনি এয়াৰটেল সিম ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব আৰু যদি আপুনি জিঅ' ভোডাফোন আইডিয়া আদিৰ সিম ব্যৱহাৰ কৰে তেতিয়াহ'লে ভৰিব লাগিব বেছি টকা। হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ, ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। এতিয়ালৈকে ভাৰতীয় এয়াৰটেল কোম্পানীৰ 49% শ্বেয়াৰ হোল্ডিং বিদেশী কোম্পানীৰ হাতত আছিল। কিন্তু এতিয়া ডিপাৰ্টমেণ্ট অফ টেলিকমৰ ফালৰ পৰা ভাৰতীয় এয়াৰটেল কোম্পানীয়ে লাভ কৰিছে 100% মঞ্জুৰি। অৰ্থাৎ এতিয়া ভাৰতীয় এয়াৰটেল কোম্পানীয়ে 100% বিদেশী শ্বেয়াৰ হোল্ডিং ৰাখিব পাৰিব। অনুমান কৰা মতে এতিয়া ভাৰতীয় এয়াৰটেল কোম্পানীৰ 85% শ্বেয়াৰ বিদেশীৰ হাতত থাকিব, কাৰণ বিদেশী কোম্পানীৰ হাতত বহুত টকা আছে আৰু তেওঁলোকে বিচাৰে ভাৰতীয় কোম্পানীত টকা ইনভেষ্ট কৰিবলৈ। ইয়াৰ পৰা কি প্ৰভাৱ পৰিব? ইয়াৰ পৰা এয়াৰটেলে 2 বিলিয়ন টকা পাব আৰু সেই টকা দুই ধৰণে এয়াৰটেলে ব্যৱহাৰ কৰিব। প্ৰথমতে AGR ফুলফিল কৰিব, যিটো সুপ্ৰিম কোৰ্টে আদেশ দিছিল 35,000 কোটি টকা জমা কৰিবলৈ। টকা জমা নকৰিলে কোম্পানী বন্ধ হৈ যাব। আৰু দ্বিতীয়তে 5G নেটৱৰ্কত ইনভেষ্ট কৰিব এয়াৰটেলে। জিঅ'য়ে অলৰেডি 5G নেটৱৰ্ক ছেটআপ কৰিছে। তেওঁলোকৰ নেটৱৰ্ক নতুন, সেইবাবে 5G ছাপোৰ্ট কৰে। কিন্তু এয়াৰটেল ভোডাফোন আইডিয়া আদি কোম্পানীয়ে সম্পূৰ্ণৰূপে নতুন নেটৱৰ্ক ছেটআপ কৰিব লাগিব আৰু তাৰ কাৰণে বহুত টকা লাগিব। সেইবাবে এয়াৰটেল কোম্পানীয়ে এই পদক্ষেপ লৈছে। যদি এয়াৰটেল বিদেশী হয় তেতিয়া ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিব? এয়াৰটেল কোম্পানী বিদেশী হোৱাৰ বাবে এতিয়া ব্যৱহাৰকাৰীসকলে বেছি টকা ভৰিব লাগিব, কাৰণ বিদেশী কোম্পানীয়ে নিজৰ লাভহে চাব, ভাৰতীয় লোকৰ কথা নাভাবিব। যদি আপুনি বেলেগ কোম্পানীৰ সিম ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব? ভোডাফোন আৰু আইডিয়া কোম্পানীটো শেষ হোৱাৰ সময় আহি গৈছে, কাৰণ এয়াৰটেলে বিদেশী ইনভেষ্টৰ্ছ এড কৰি AGR ফুলফিল কৰিব আৰু 5G নেটৱৰ্ক ছেটআপ কৰিব আৰু এয়াৰটেল বিদেশী হোৱাৰ লগে লগে বিদেশী ইনভেষ্টৰে এয়াৰটেলত টকা ইনভেষ্ট কৰিব। এনে সময়ত ভোডাফোন আইডিয়াৰ ওচৰত ইমান টকা নাই AGR ফুলফিল কৰিবলৈ, সেইবাবে হয়তো ভোডাফোন আৰু আইডিয়া শেষ হৈ যাব। তেতিয়া ভোডাফোন আৰু আইডিয়াৰ ব্যৱহাৰকাৰী প্ৰায় 25 কোটি, সেইসকল হয়তো এয়াৰটেললৈ যাব লাগিব নহ'লে জিঅ'লৈ যাব লাগিব আৰু তেতিয়া মনোপলি মাৰ্কেটৰ সৃষ্টি হ'ব। তাৰ ফলত আপোনালোকে ভৰিব লাগিব বেছি টকা। দীঘলীয়া সময়লৈকে এই প্ৰভাৱ পৰিব ব্যৱহাৰকাৰীসকলৰ ওপৰত। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব আৰু এই সন্দৰ্ভত আপোনাৰ মতামত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।